স্বত্বাধিকাৰী জোনমণি দেৱী বাইদেৱে দুআষাৰমান ক'ব আৰু লগতে তেখেতে শুভেচ্ছামূলক বক্তব্য দিব। আজিৰ এই পবিত্ৰ মুহূৰ্ত আজি সভাখনত উপস্থিত থকা সন্মানীয় অভিনেতা অভিনেত্ৰী তথা অতিথিসকলক লৈ আৰু পৰৱৰ্তী সময়ত আনুষ্ঠানিকভাৱে আজিৰ প্ৰথম খণ্ডটি ৰুধিৰৰ প্ৰথম খণ্ডটি মুকলি কৰিব আৰু ৰুধিৰ সম্পৰ্কে আৰু অভিনেতা অভিনেত্ৰী সম্পৰ্কে দুআষাৰমান ক'বই লাগিব, কাৰণ এইখন মন্দিৰ নাপাওঁ তেতিয়াহ'লে আৰু কেতিয়াও নাপাওঁ। গতিকে এই সকলোখিনি জুকিয়াই জোনমণি বাইদেৱে ক'ব। শুনি শুনি চাগে আপোনালোকৰ নামটো আমনি লাগিছে নেকি নাজানো আৰু। এইখিনি মোৰ আগত কৈছিলে দুৰ্গা প্ৰসাদ জয়ছোৱালে। তেখেতে ক'লে এইটো যদি পাৰি কিবা এটা কৰিব মোৰ খুবেই মন আছিলে। এখন একচুৱেলি মোৰ চিনেমা এখন বনোৱাৰহে ইচ্ছা আছিলে। তো মই ক'লোঁ নহয়, এইটো মই চাওঁচোন কিবা কৰিব পাৰোঁ নেকি। তাৰপিছত তেখেতে মোক গোটেই কাহিনীটো থুলমূলকৈ ক'লে, কাৰণ তেখেতটো ৰাইটাৰ নহয়, গতিকে তেখেতে লিখি দিব। মই লিখি দিব নোৱাৰোঁ, মই কাহিনীখিনি কৈ যাব পাৰিম আৰু তুমি লিখি গ'লে যোৱা, আৰু যোৱাৰ সময়ত যদি কিবা প্ৰব্লেম হয় মোক ক'বা। তো মই আৰম্ভ কৰিছিলোঁ আচলতে যোৱা বছৰৰ জুন মাহমানতে আৰম্ভ কৰিছিলোঁ আৰু ভাবিছিলোঁ 20 মিনিটমানৰ কিবা অকণমানকৈ বনাম আৰু। ইমান অভিজ্ঞতা নাইকিয়া ডাঙৰ কিবা এটা কাম কৰা, ভবাও নাছিলোঁ ইমান ডাঙৰ কিবা এটা হ'ব বুলি। আৰম্ভ কৰিলোঁ, কৰাৰ পাছত তাৰ মাজতে বেলেগ কিবা কামৰ কাৰণে আমাৰ ৰুধিৰ থাকি গৈছিলে বহুত দিন। আমি 2-3 মাহ আমি ৰুধিৰৰ কাম কৰিব পৰা নাছিলোঁ। 3 মাহমানতকৈ বেছিয়ে হৈছিলে, লকডাউন খুলিলে। তাৰপিছত আকৌ ৰুধিৰৰ কাম আৰম্ভ কৰিলোঁ, যিহেতু বহুতকেইজন ব্যস্ত হৈ থকা মানুহ ৰুধিৰৰ লগত জড়িত হৈ গৈছিলে। মই বন্ধ কৰি দিবও নোৱাৰোঁ, বিশেষকৈ সুব্ৰতে বহুত নিজৰ টাইট চিডিউলৰ মাজৰ পৰা আহি পেলাই সময় 9ত গোলাঘাটৰ ঘটনা, এইটো যিটো ঘটনাৰ ওপৰত আমি বনাইছোঁ। গতিকে সেইটো সময়ত সেই ল'ৰাটো কৰিলোঁ। কৰাৰ পিছত আমি আৰম্ভ কৰিলোঁ কাহিনী বিচাৰিবলৈ ল'লে, কাৰণ যি ডাইৰেক্ট এটা কাহিনী আমি লৈ গ'লে আমি দৰ্শকক আমি উপকাহিনী ল'বলৈ গৈ 2-এটা মোৰ ইমান অভিজ্ঞতা নাই, মোৰ সীমিত অভিজ্ঞতাৰ মাজেৰে মই চেষ্টা কৰি 2-এটা উপকাহিনী সোমোৱাই পেলাই অকণমান দীঘলীয়া কৰিবলৈ। আৰু সেইখিনি কৰোঁতে একচুৱেলি এইখন আপোনালোকে গোটেইখিনি যেতিয়া চিৰিজ চাব তেতিয়া গম পাব বৰ কষ্টত কৰিছোঁ আমি। ইমান কম বাজেটত বা ইমান কম মানে সঁজুলি, আমাৰ যিমানখিনি লাগে, আমাৰ ৰিকুৱাৰমেণ্ট যিখিনি বস্তু আছে সেইখিনি আমাৰ নাই। খুব কম খৰচ বা কম সুবিধাত আমি এই কামখিনি কৰিছোঁ। যেনে তেনে টোপাইবোৰ মাৰাৰ নিচিনাই হৈছেগৈ আচলতে। আৰু চবতছে আচৰিত কথা কি হ'ল, ইয়াত কেমেৰাৰ কোৱালিটি যেতিয়াই যি টি পাব। এইবিলাক কাম কৰিলে যিকোনো এটা কেমেৰাত কৰে, ভালেই হওক বা বেয়াই হওক বা যিকোনো এটাত কৰে। আমাৰ 5টামান কেমেৰা আছে আৰু যেতিয়া জানেও মাজে মাজে কৰিছে, যোনে তোনে কৰিছে মানে। ইয়াত এজনক আজি হওক বা মাতিবলৈ থাকি গ'ল, কৰণ বুলি গোলাঘাটৰ এজন আছিলে, মোৰ হেৰিয়াত থাকি গ'ল, সি চাগে বেয়াই পাব।